हेलो एवरीवन ভালনে সকলোৰে আহক আজি মেখেলাত আস্তৰ কেনেকৈ লগায় শিকো ইয়াতে মই আস্তৰ আধা মিটাৰ লৈছো লৈ মাজতে ভাঁজ কৰি জয়েন কৰি দিছো এনেকৈ জয়েন কৰি ল'ব আপোনালোকৰ মেখেলাখনৰ ফুলটো চাই আস্তৰ লৈ ল'ব মোৰ যেহেতু ফুলটো সৰু আছিল সেই কাৰণে মই আধা মিটাৰে লৈছো ইয়াতে এনেকৈ জয়েন কৰি দিব জয়েন কৰি খেটো মোৰ নোপোৱালৈকে এনেকৈ সিলাই গৈ থাকিব চাও পাৰিছে মই কেনেকৈ সিলাইছো এনেকৈ মোৰ দৰে আপোনালোকে সিলাই ল'ব মেখেলা সিলোৱাৰ আগতে আস্তৰটো ৰেডি কৰি ল'ব লাগে আপোনালোকে ফলসও লগাব পাৰে কিন্তু আস্তৰ লগালে ভাল হয় সেই কাৰণে মই আস্তৰ দিছো এনেকৈ এতিয়া আস্তৰটো হৈ গৈছে এতিয়া মই মেখেলা সিলাম মেখেলাখন প্ৰথমতে আমি জয়েন কৰিব লাগে উলটাকৈ কিন্তু মই এটো সিধাকৈ জয়েন কৰিছো কাৰণ ইয়াতে সাইডৰ ফুটা উলোৱা আছে যেহেতু আপোনালোকৰ মেখেলাত যদি ফুটা উলোৱা নাথাকে তেতিয়াহলে আপোনালোকে সিধাকৈ সিলাব ইয়াতে ফুটা উলোৱা আছে বাবে মই সিধাকৈ সিলাই উলটাই দিম আপোনালোকেও যদি আপোনালোকৰ মেখেলাত এনেকৈ সাইডৰ ফুটা উলোৱা থাকে তেতিয়াহলে আপোনালোকে সিধাকৈ সিলাই ল'ব লাগিব সিধাকৈ সিলাই যেতিয়া আমি উলটাকৈ জয়েন কৰি সিলাইটো মাৰো তেতিয়া ফুটা উলোৱা সম্ভৱ নাথাকে দেখা পাইছে মই কেনেকৈ সিলাইছো তে হৈ গল তে আপোনালোকে আন সাইডেও সমান কৰি জয়েনটো কাটি ল'ব ওপৰ সাইডৰ জয়েনটো কাটি ল'ব সমান কৰি কাটি ল'ব কাটি লৈ এইটো দেখিছে মই কেনেকৈ উলটাই দিছো উলটাই দি ইয়াতে এটা সিলাই দি দিব ইয়াতে এটা সিলাই দি দিব দেখিছে মই কেনেকৈ সিলাই দিছো ভালকৈ মন দি চাইছে না আপোনালোকে মই সিলাইটো কেনেকৈ দিছো ইয়াতে মই মেখেলা সিলোৱা এ টু জেড বুজাই দিছো আপোনালোকে খুব সোনকালে বুজি পাব এইটো মেখেলাখন উলটাই সিলাইছো সিলাইটো একদম সমান হ'ব লাগিব নহলে সিলাইটো যদি বেছি সৰুকৈ দি দিয়ে তেতিয়াহলে আমাৰ হেতু সাইডে সিলোৱা খুটাখিনি উলাই থাকিব খুটাটো নুলুৱাকৈ মন দি সিলাব লাগিব হৈ গৈছে তে মেখেলাখন উলটাই এনেকৈ সিধাকৈ আৰু এটা ওপৰত সিলাই দি দিব এতিয়া মেখেলাখন উলটাই ওপৰতে এনেকুৱা আৰু এটা সিলাই দি দিব ওপৰত যেটো সিলাই দিছো আমাৰ হেতু সাপ সিলাই বুলি কয় এইটো দেখা পাইছে আপোনালোকে বেজিটোৰ লগত যেটো সাপটো আছে হেতুৰ লগতে সমানে নিব লাগিব এটো ওপৰৰ সিলাইটো আপোনালোকে তেৰা বেকা নকৰিব নহলে চাবলে বেয়া লাগে এতিয়া মই ইয়াতে সমানকৈ মেখেলাখন কাটি লওঁ মেখেলাখন এনেকৈ সমানে কাটি ললে আমাৰ আস্তৰখন লগাওতে একো প্ৰবলেম নিদিয়ে নহলে
বহুত প্ৰব্লেম হয় আস্তাৰটো লগোৱাৰ পিছত ফুলি থাকে। এতিয়া আমি ইয়াত আস্তাৰ জইন দিব লাগিব। মেখেলাখনৰ ওপৰত আস্তাৰখন ৰাখি ল'ব লাগিব। আস্তাৰখনটো চিলাই ৰেডি হৈ আছে। ইয়াতে স্প্ৰিং খাম। এনেকৈ জইন কৰি ল'ব মেখেলা আৰু আস্তাৰ একেলগে। জইন কৰাৰ পিছত ওপৰত আৰু এটা চিলাই দিব লাগিব। চাই গৈ থাকিব মই কেনেকৈ কৰি আছোঁ। ওপৰত যিটো একদম কাষত এটা চিলাই দিব, যিটো চিলাই আমি লক চিলাই বুলি কওঁ। এনেকৈ ওপৰেদি লক চিলাইটো মাৰি দিব। যেনেকৈ মই মাৰিছোঁ তেনেকৈ মাৰিব। চাব পাৰিছে মই কেনেকৈ মাৰিছোঁ। এইটো অলপ হৈ গৈছে। এতিয়া আমি আস্তাৰটো ভিতৰ ফালে সোমাই এনেকৈ এটা চাপ চিলাই মাৰিব আকৌ। এনেকৈ চাপ চিলাইটো মাৰি গৈ থাকিব সেইটো মূৰলৈকে। চিলাইবিলাক মই খুব হেভিকৈ দিছোঁ, ঘনকৈ। ইয়াতে এনেকৈ মাৰিব। আপোনালোকে চিলাইটো অলপ ফুলটোৰ পৰা দূৰতো দিব পাৰে। হৈ গৈছে আমাৰ চাপ চিলাইটো। মোৰ ইয়াতে সূতা শেষ হৈ গৈছিল, ইয়াতে এতিয়া চাপ চিলাইটো হৈ গৈছে আৰু। দেখিছে মই কেনেকৈ মাৰিছোঁ। এনেকৈ মিলাই মাৰিব লাগিব। এতিয়া মাজতে এটা চিলাই দি দিব। মই ছাইডত আগত দি দিছোঁ, আপোনালোকে এনেকৈ ছাইডত দি ল'ব আগত। এনেকৈ ছাইডত এটা চিলাই দিয়াৰ পিছত মেখেলাখন বাৰে বাৰে চাই থাকিব লাগিব। আস্তাৰটো লগাওঁতে বেয়া হৈছে নেকি চাই থাকিব লাগিব, নহ'লে সম্পূৰ্ণ চিলাই হোৱাৰ পিছত চালে আৰু খুলিব লাগিব। এতিয়া মাজত আৰু এটা চিলাই দিব। মাজৰ চিলাইটো দিলে আস্তাৰটো টাইট হৈ থাকে, ধোৱাৰ পিছতো প্ৰব্লেম নহয়, নহ'লে ধোৱাৰ পিছত মেখেলাখন বেয়া হৈ যায়। হৈছে এতিয়া আমি ঠিক সেইদৰে প্ৰথমত যেনেকৈ কৰিছিলোঁ চিধাকৈ চিলাই মাৰিব লাগিব। এইটো ছাইডেও মোৰ সূতা ওলাই যোৱা আছে, সেইকাৰণে মই চিধাকৈ মাৰিছোঁ। আপোনালোকৰ মেখেলাৰ ছাইডত যদি সূতা নোলোৱা থাকে তেতিয়াহ'লে আপোনালোকে চিধা উল্টাকৈ মাৰি দিব, একো নাই। এতিয়া মই এইটো সমানকৈ কাটি লৈছোঁ। সমানকৈ কাটি ল'ব লাগিব। তাতে ঠিক সেইদৰে এনেকৈ ওলটা চিলাই দিব।
ভিডিও বনাইছা এনেকৈ মেখেলাখন ওলটাই চিলাই দিব। বেছি সময় নালাগে মেখেলা এখন চিলাওঁতে, ঘৰতে বহি কৰিব পাৰি এইবোৰ। চাব পাৰিছে মই কেনেকৈ কৰি আছোঁ। আকৌ তেনেকৈ ওপৰতে এটা চাপ চিলাই দি দিব। প্ৰায় কমপ্লিট হ'ব আৰু মোৰ মেখেলা। এতিয়া হোৱাৰ পিছত ওপৰতে এনেকৈ দুভাঁজ কৰি চিলাই দি দিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব, তেতিয়াহে আকৌ নতুন নতুন এনেকৈ ভিডিঅ' পাই থাকিব। এতিয়া প্ৰায় মোৰ মেখেলা চিলাই সম্পূৰ্ণ হ'ব আৰু। আপোনালোকে শিকি লোৱাৰ পিছতে ঘৰতে নিজৰ চিলোৱাৰ লগতে আনৰো চিলাই দিব পাৰিব। মোৰ মেখেলা চিলাই এতিয়া প্ৰায় কমপ্লিট। আপোনালোকে এনেকৈ ঘৰতে চিলাই ল'ব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বাই বাই।